এয়া মই আহিছোঁ মাজু বইনীৰ ঘৰত আৰু আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে হাঁহিব কিজানি মোৰ ঘৰত এনেকুৱাকৈ চাহ খাওঁ। তথাপি চাওকচোন মোক কিমান চাহ দিছে দেখিছেনে। মই যদি ইয়াৰ পৰা মুটি মুটি কৰি যাই ডায়েবেটিছ হ'লে কি হ'ব কওকচোন। তাতে আৰু এয়া চাওকচোন মিঠাই, এয়া কালাকন, এইপিনে চব্জি, এইপিনে ৰুটি আৰু আমি দুয়োটাই ধুনীয়াকৈ বহি লৈ লৈছোঁ আৰু এইপিনে একদম এক মগ চাহ। আজি আৰু ক'ব নোৱাৰোঁ আৰু কিবা ডায়েবেটিছে নেকি হৈ যায়, সেইটো আৰু গম নাপাওঁ। আৰু এতিয়া আমি ধুনীয়াকৈ খাই লওঁ, দুয়োজনীয়ে ধুনীয়াকৈ বহি লৈ লৈছোঁ। এতিয়া আপোনালোকে চাবহে পাব, খাবতো নাপায় নহয় জানো। সেইকাৰণে আপোনালোকক দেখুৱাই খাই লওঁ। একদম ভিডিঅ' দিবৰ মন নহয় হৈ গৈছে। এইবাৰ $100 কৰাৰ লৈকে আমি বুঢ়ায়ে হৈ যাম কোনোবা দিন। $100 হওক লৈকে আমি বুঢ়া হৈ যায়গা। কালাকানটো হাতে দেখাব লাগিব। এইটোত টেষ্ট বেছি কাৰণ মিঠা বস্তু ভাল পাওঁ না। এইবাৰ ডায়েবেটিছ ভাগ্য ভাল, মিঠা বেছি হোৱা নাই, খাব পাৰিম দে গোটেইখিনি চাহ। পুতুককৈ আহি গ'লোঁ আৰু যাবই লাগিল। কাপোৰ চাপোৰ সলাইছোঁ যদি আৰু তৎক্ষণাত পিন্ধি লৈ ঘৰত যাই পাম। এতিয়া ঘৰত আৰু ভাত বনাব লাগিব যায় আৰু ছোৱালী স্কুলত গৈছে। সেইখিনি আছিল ভিডিঅ'। বাই বাই।